দাড়ি নাই বুলি হহাকেইটাক কৈছোঁ দাড়ি থকাটোৱে কি কৰিলে চাই ল আমাৰ মা মনৰো মনতে নাই কিমান আহিল গ'ল দ্ৰৌপদীও কেতিয়াবা পাছে পৰি ৰ'ল মাত্ৰ এটাই প্ৰশ্ন কৰিম কি খাই জন্ম দিলে তোমাক যদি তুমি এই কোচা কাটি লৈ পিনি ভিডিঅ'টো বনালাহেঁতেন তেতিয়া ক'বলগীয়া একো নাথাকিলেহেঁতেন এই কোচা উলিয়াই এই চুইটো এইটো ষ্টাইলত লৈ মানে কি বুজাব বিচাৰিলা কি ক'ম আৰু দেই তোমাক কি ক'ম আৰু একো ক'বলৈ বাকী নাথাকিলেই ন এইবোৰক কি কয় জানা এইবোৰক চুতিয়ামি বুলি কয় अभी माँ बिहार गई हुई हैं लश्कर लेकर जब लौटेंगी तो उनसे शिकायत लगाऊंगा এই কোচা উলিয়াই যে তুমি নাচি দিলা ইমান ধুনীয়াকৈ চাদৰ মেখেলা তাদৰ মেখেলা পিন্ধি মানে গোটেই বিয়াৰ থকা দাড়ি থকা ল'ৰাবোৰৰ ইজ্জতটো ন তুমি ধূলিৰ লগত মিলাই দিলা এই দাড়ি থাকিলেও বিপদ নাথাকিলেও বিপদ তো হে গাইজ যিসকলে ভিডিঅ'টো চালা বেয়া চেয়া নাপাবা আৰু ভিডিঅ'টো মানে মই তোমালোকক জাষ্ট সৰুকৈ হাঁহিৰ খোৰাক তুলিবৰ কাৰণে মই এই ভিডিঅ'টো বনালোঁ আৰু অনাগত দিনত এনেকুৱা ভিডিঅ' মই বনাই থাকিম যেতিয়াই সময় পাওঁ তেতিয়াই আৰু গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যদি কিবা বেয়া পাইছা বা কিবা ভুল কৰিছোঁ বুলি ভাবিছা তেতিয়াহ'লে প্লিজ মোক কমেণ্টত জনোৱা ইয়াত কিবা শুধৰাব পাৰিনি বা মোৰ এই ইউটিউব চেনেলটো কেনেকুৱা ছিষ্টেমত আগবঢ়ালে ভাল হ'ব প্লিজ মোক কমেণ্টত জনোৱা চ' বাই